নতুনতকৈ পুৰণি সংস্কাৰবোৰেই ভাল। যেতিয়া জীৱনত কঠিন অৱস্থাৰ সন্মুখীন হয়, সময়ত নৃত্য কৰিবলৈ আপোন মানুহখিনিয়ে আহে। ঘোঁৰা এটাক যিয়ে ভালদৰে পৰিচালনা কৰে আৰু একেদৰেই এটা পৰিয়ালটো আগবাঢ়ি যায় য'ত মুখিয়ালজন জ্ঞানী হয়। জীৱনত ঠগ খালে দুখ নকৰিব, বৰঞ্চ কৃতজ্ঞ হওক যে আপুনি কোনো চুৰি খোৱা ব্যক্তিৰ পৰা পলায়ন কৰিবলৈ সক্ষম হৈছে। যদি আপুনি এই কাহিনীটো শুনি আছে তেনেহ'লে সম্পূৰ্ণকৈ শুনক। আজিকালি যিমানেই মানুহ পোন আৰু শান্ত হয় সিমানেই বিপদজনক। সম্পৰ্ক পখিলাৰ দৰে, টানকৈ ধৰি ৰাখিলে মৰিও যাব পাৰে, এৰি দিলে উৰি যায় আৰু যদি মৰমেৰে ধৰে তেতিয়া তাৰ ৰং এৰি আহে। সম্পৰ্ক ধৰি ৰখাটো এটা কলা, কিন্তু সম্পৰ্ক বজাই ৰখাটো ধ্যান ধাৰণা। মানুহে কয় ভাল হৃদয়ৰ মানুহবোৰ সদায় সুখী হৈ থাকে। ভাল মানুহে সদায় আঘাত পায়, কাৰণ তেওঁ মাত্ৰ ভাল আচৰণৰ যি আশা ৰাখে। সম্পৰ্কবোৰক সময় দিয়াটো সমানেই গুৰুত্বপূৰ্ণ, যেনেকৈ গছবোৰক সময়মতে পানী দিয়া হয়। কোনোবাই যিমানেই নকওঁ কিয় নিজকে শান্ত কৰি ৰাখক, যিমানেই চোকা নহওক, নিস্তব্ধতা আপোনাক আপোনাৰ দৃষ্টিভংগী সলনি কৰাৰ প্ৰয়োজন আছে। লাহে লাহে দেখিব সকলো ভাল হৈ যাব। আৰু যদি আপুনি সলনি কৰিব নোৱাৰে, গতিকে আজি আপোনাৰ যি আছে এদিন সকলো হেৰুৱাব। আৰু তাৰপিছত তোমাৰ একো নাথাকিব। আপুনি কেৱল অনুশোচনা কৰিব, কিন্তু আপোনাৰ হাতত একো নাহিব। সকলোৱে কয় যে পৃথিৱীখন নিজ, কিন্তু কোনেও তেনেকৈ নকয় ময়ো নিজ। এটা অদ্ভুত বছৰ হৈ যায়। কাৰোবাৰ সপোনত নিজৰ সম্পত্তি আৰু শৰীৰৰ লগত শান্তি থাকিব পাৰে বা নহ'বও পাৰে, কিন্তু প্ৰকৃতি আৰু প্ৰকৃত সম্পৰ্ক সদায় সমৰ্থন কৰক। জীৱনত ধুনীয়া মানুহ ইমানবোৰ আহে, কিন্তু জীৱনত ভালপোৱাসকলক সুন্দৰ কৰি তোলক। এনে মানুহ খুব কমেইহে আহে। কেৱল কাপোৰেই নহয়, চিন্তাও ব্ৰেণ্ডেড হ'ব লাগিব। নিজেই কৰক, কাৰণ বেয়া কৰিবলৈ হ'লে গোটেই পৰিয়ালৰো আত্মীয় স্বজন থাকে। কলমটোৱে কোমল আৰু ভালকৈ লিখিব পাৰি, যেতিয়া অলপ সময়ৰ বাবে বন্ধ কৰি দিয়ে। মাত্ৰ অৰ্থ সলনি হয়। আমি কাক ভাল পাওঁ, আমি তেওঁলোকৰ বাবে সদায় উপযুক্ত, আৰু যিসকলে নিজকে দেখুৱাই দিয়ে তেওঁলোকৰ বাবে সদায় ভুল। জীৱন পোৱাটো জুইৰ কথা, মৃত্যুৰ সময়ৰ কথা, কিন্তু মৃত্যুৰ পিছত মানুহৰ হৃদয়তো জীয়াই থাকে। ছাঁত থিয় হৈ আপুনি আপোনাৰ ছাঁটো হেৰুৱাই পেলালেহেঁতেন। মিছা কথা কৈ আমি বহুদূৰ আগবাঢ়ি যাওঁ, কিন্তু আমাক দমন কৰা হয়। আমি সঁচা কথা কোৱাত অভ্যস্ত হৈ পৰোঁ। আকাশৰ পৰা বোকা পেলোৱাৰ দৰে হয়, কিন্তু মুখত পৰে। মূৰ্খ মানুহো তেনেকৈয়ে পৰে। যেতিয়া ভাল মানুহৰ লগত বেয়া কৰিবৰ চেষ্টা কৰে, গতিকে তেওঁলোক নিজে বেয়া হয়। পকা ফলৰ তিনিটা পৰিচয় আছে। প্ৰথমতে ই কোমল, দ্বিতীয়তে অধিক মিঠা, আৰু তৃতীয়তে ইয়াৰ ৰং সলনি হয়। এনেকৈ ভাল আৰু পৰিপক্ক ব্যক্তিৰ দলটো অস্থিৰ হৈ পৰে। প্ৰথমে তেওঁৰ মাজত নম্ৰতা আছে, দ্বিতীয়তে তেওঁৰ কথাত মিঠা আছে, তৃতীয়তে তেওঁৰ মুখত আত্মবিশ্বাসৰ ৰং। আটাইতকৈ ডাঙৰ দাতাজন কৃপণ। যিসকল ব্যক্তিয়ে সকলো সম্পদৰ মালিক আনৰ বাবে এৰি দিয়ে। এজন পুৰুষৰ ব্যক্তিত্বৰ উন্মেষ ঘটে যেতিয়া তেওঁ আপোনাৰ পৰা উজুতি খায়। তিতা, কিন্তু এয়াই সত্য, সাহস নেহেৰুৱাব। এতিয়াও বহু বাট বাকী আছে। যিসকলে কৈছিল যে ই আপোনাৰ নিয়ন্ত্ৰণত নাই, তেওঁলোকৰো প্ৰদৰ্শন কৰিব লাগিব। সম্পৰ্কক সন্মান সময়মতে কৰক। কেৱল প্ৰতাৰণাহে প্ৰতাৰণ নহয়, বৰঞ্চ কাৰোবাৰ লগত অভিনয় কৰাটো বহুত ডাঙৰ ঠগ।
ইমান সৰু ভুলবিলাক মোক ক'ব, আনক নহয়, কাৰণ মই শুধৰিব লাগিব। বস্তুৱে সদায় বিষ দিয়ে, হৃদয়, বিশ্বাস আৰু সকলোতকৈ বেছি আশা দিয়ে। কিছুমান বস্তুৱে কাঁইটতকৈ বেছি বিন্ধে। যদি আপুনি ভাল কিবা এটা হেৰুৱাব পাৰে, গতিকে আপুনি তাতকৈ ভাল পাব পাৰে। যি বিচাৰে তোমাক আৰু আপোনাৰ পৰা একো নিবিচাৰিব। এইটোৱেই সত্য। যিসকলে আপোন লোকৰ লগত বেয়া কাম কৰে, এনেধৰণৰ সৰু সৰু কথা আৰু সৰু সৰু মানুহেহে কৰে। যদি আপোনাৰ আপোনসকলে লগ এৰি দিব পাৰে, জীৱনত আমাৰ মাজত কিমান শুদ্ধ আৰু কিমান ভুল, ইয়াৰ কিন্তু 2 সংখ্যকেহে জানে, ভগৱান আৰু নিজৰ আত্মাই। পাওক বা নাপাওক, কিন্তু নিজৰ স্বাৰ্থৰ বাবে কাকো ব্যৱহাৰ নকৰিব। পৃথিৱীত পিতৃ মাতৃয়েই একমাত্ৰ ব্যক্তি যিয়ে মতলবী জগতৰ বাবে কোনো সম্পৰ্কই গুৰুত্বপূৰ্ণ নহয়, যিয়ে প্ৰতাৰণা আৰু আঘাত পোৱাৰ পিছত ভুল পথে কেতিয়াও নাযায় আৰু আন্তৰিকতাৰে নিজৰ কাম কৰি থাকে। কাৰোবাক ডুবাই পেলোৱাতকৈ জোৰা লগাই বচাব লাগে। সময়ো আচৰিত, যিজনৰ শলাগ ল'বলৈও সময় নিদিয়ে। ভগৱানে দিলে কোনেও কাঢ়ি নিব নোৱাৰে, আৰু যদি তেওঁ লৈ যায় তেন্তে কোনেও ঘূৰাই দিব নোৱাৰে। জীৱনটোক আমি যেনেধৰণে বিচাৰোঁ তেনেধৰণে নহ'বও পাৰে। পৃথিৱীখনত একেজন ব্যক্তিয়ে দুখী হৈয়ে থাকে, যি নিজতকৈও বেছি আনৰ কথা চিন্তা কৰে। মূৰ দোৱাই সেৱা কৰাটো বহুত ভাল কথা, যিটো নম্ৰতা এটা পৰিচয়। কিন্তু আত্মসন্মান হেৰুৱাই প্ৰণাম কৰা নিজকে হেৰুৱাই পেলোৱাৰ দৰেই। এটা কথা আছে, ভেকুলীক আনকি সোণৰ ইটাৰ ওপৰতো বহাই থলেও সি কিন্তু নলাতেই জঁপিয়াব। কিছুমান মানুহ এনেকুৱাই থাকে। সঁচা কথা কোৱা আৰু মিছা কোৱা মুখখন দেখা নাপায়, কাৰণ ইয়াতো মানুহে মিছাটো ইমান ভাল ধৰণে কয় যে ইয়াক সঁচা মিছা ধৰিব নোৱাৰি। বছৰটো যি ধৰণে বদলি হয়, ঠিক সেই ধৰণে মানুহৰ মনটো বছৰটোত সলনি হোৱা দেখা যায়। যেতিয়া সময় আৰু কথাবোৰ বেয়া হৈ যাব, তেতিয়া সকলোৰে প্ৰতি আশা ছিন্ন ভিন্ন হৈ পৰিব। অহংকাৰ, সুখী দুয়োটা জীৱনৰ আটাইতকৈ বেয়া শত্ৰু, কাৰণ তেওঁলোকে আপোনাক কাৰো হ'বলৈ নিদিয়ে আৰু কোনোবাই আপোনাৰ হ'ব বিচাৰে। পইচাই একমাত্ৰ জীৱনশৈলী যি মন সলনি হ'ব পাৰে কিন্তু ভাগ্য নাথাকে। পৃথিৱীৰ আটাইতকৈ দামী বস্তু হ'ল আৰাম। মিছা কথা এটাই আপোনাৰ দৰে মিছা কথা ক'বলৈ বাধ্য কৰিব, কিন্তু আপুনি সঁচা ক'ব লাগিব। একে অৱস্থাই মানুহৰ জীৱনত বিষ অনুভৱ হ'লে আপোনজনৰ লগত এনেকুৱা হয়, কিন্তু যেতিয়া আপুনিও বিষটো দিয়ে তেতিয়া কোনে অনুভৱ কৰিব পাৰে? কামনাবোৰ গোটেই জীৱন কমি নাযায়, তথাপিও আমি জীয়াই আছোঁ। বছৰ বছৰ ধৰি এই হেঁপাহত, যি অসুবিধা, যি আজি হয়তো কাইলৈ নহয়। শব্দ আৰু ব্যক্তিত্ব একেই। ছাঁ পেলাবলৈ তুমি নিজেই ৰ'দত থিয় হ'বলগীয়া হয়। অস্থিৰ সেইবাবে যিসকলৰ প্ৰয়োজন নাই তেওঁলোকক অনুসৰণ কৰি আছোঁ। জীৱনটো বাঁহীৰ দৰে, যিমানেই ফুটা নাথাকক কিয়, য'ত বাধা থাকে যিজনে তেওঁক বচাব পাৰে। বিশ্বাস ভংগ হোৱাৰ পিছত সম্পৰ্কত কথা বতৰা হয়, কিন্তু সম্পৰ্কত সেইটো ডাঙৰ কথা নহয়। য'ত গছ আৰু পানী একেলগে যায়, তাতেই সেউজীয়া স্বয়ংক্ৰিয়ভাৱে আহে। জীৱনটো ইয়াতো আছে। য'ত মনৰ সৰলতা আৰু পাৰিবাৰিক আচাৰ ব্যৱহাৰ আছে, তাতেই জীৱনটো সেউজীয়া হৈ থাকে। কাৰোবাৰ ভুল বুজাবুজি ভবাৰ আগতে তেওঁৰ অৱস্থা বুজিবলৈ চেষ্টা কৰক। নিজক কোনে চিনি পায়, কাক ঘৃণা আৰু ভাল পোৱা পায়, তাত লৈ অহংকাৰ নকৰিবা। মজিয়াৰ পৰা মজিয়ালৈ আহিবলৈ বেছি সময় নালাগে। কিছুমান সম্পৰ্ক অসম্পূৰ্ণ হোৱাৰ নিয়তি,
কিন্তু সিহঁতৰ স্মৃতিবোৰ বৰ ধুনীয়া, যিয়ে আপোনাক আওকাণ কৰে, মোক চিনি পোৱাত অস্বীকাৰ কৰে, উল্লেখ কৰি নহয়। দেখা গ'ল যে এই পৃথিৱীখন মোৰ নিজৰ পোন, অকলে উপাৰ্জন কৰা গোটেই ঘৰখনেই খায়। গতিকে গৌৰৱ নকৰিব, নহ'লে পিছত গছজোপা পানী দি সেউজীয়া আশা কৰাটো অসাৰ। সদায় এই কথা মানিব যে কাকো বেছি খং নকৰিব, কিন্তু যেতিয়া সন্মুখৰ ব্যক্তিজন আমাৰ প্ৰয়োজন নাই, গতিকে জোৰকৈ সম্পৰ্ক ৰখাৰ কোনো লাভ নাই। সকলোৰে জীৱনত সমস্যা, কিন্তু মানুহ কেৱল নিজৰ সমস্যা, যি সৰ্বাধিক আৰু ডাঙৰ সমস্যাটো বুজি পায়। এই ভিডিঅ'টোত কিবা ভুল হ'লে ক্ষমা কৰিব। আশা কৰোঁ সকলোৱে এই ভিডিঅ'টো আদৰি ল'ব আৰু লগতে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি মোক আগবাঢ়ি যোৱাত সহায় কৰিব। ধন্যবাদ।